চিৰাং জিলাৰ ছাতিপুৰত ইউপিপিএল দলত যোগদান কাৰ্যসূচী সম্পন্ন। কাজলগাঁও পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীৰ সমৰ্থনত এইদৰে দলে বলে যোগদান কৰে ইউপিপিএলত। 15 নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ছাতিপুৰ প্ৰাইমাৰী সমিতিৰ উদ্যোগত ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ সভাখন ছাতিপুৰ গোল্ডেন ক্লাবত অনুষ্ঠিত সম্পন্ন হয়। উক্ত প্ৰচাৰ সভাত উপস্থিত থাকে 15 নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰী, কেন্দ্ৰীয় ইউপিপিএল দলৰ সম্পাদক ছাইফুল হক, সংখ্যালঘু মৰ্চাৰ উপসভাপতি ডক্টৰ হাবিবুৰ ৰহমান আৰু ইউপিপিএল দলৰ বিভিন্ন নেতা কৰ্মীসকল। এই সভাত বিপিএফৰ দল ত্যাগ কৰি প্ৰায় 80 জন লোক আৰু কোনো দলত নথকা 100 জনতকৈ লোকে ৰণগৌৰা নাৰ্জাৰীৰ প্ৰতি অনুগত্য প্ৰকাশ কৰি ইউপিপিএল দলত যোগদান কৰে। এই সদস্যসকলে দলটোত যোগদান দলীয় প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীক শক্তিশালী কৰে বুলি মত ব্যক্ত কৰিছে সচেতন মহলে। 15 নং কাজলগাঁও লোকসভা সমষ্টিত ইউপিপিএল দলৰ পৰা আমি সচেতন মহলে এটা বস্তু দেখিবলৈ পাইছোঁ, আপোনালোকে সংখ্যালঘু এৰিয়াত ইমান নিৰ্বাচনী প্ৰচাৰ নকৰিছিল, তথাপি আপুনি উচ্চ ভোট পাই জয়যুক্ত কৰিছে। এইবাৰ আমি যি দেখি আছোঁ সংখ্যালঘু এলেকাত আপোনাৰ যিটো মানে জনগণৰ সমাগম, এই সন্দৰ্ভত আপুনি কি ক'ব? এটা কথা স্পষ্ট, 2020 চনৰ বিটিচি নিৰ্বাচনত এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে পৰিৱৰ্তন আনিব। 15টা বছৰ বিপিএফৰ যিটো শাসন ঠিকটো তাৰ অভিজ্ঞতা পালে, গতিকে ৰাইজে বিচাৰিছে পৰিৱৰ্তন। ৰাইজে যিটো বিচাৰিব সেইটোৱেই হ'ব। বিগত 2015 চনত যিটো নিৰ্বাচন আছিলে, এই সময়ৰ পৰিৱেশটো বেলেগ আছিলে, তথাপিও ৰাইজে কাজলগাঁও সমষ্টিৰ পৰা মোক জিকাই দিছিলে আৰু এইবাৰ পৰিৱেশটো অলপ বেলেগ। এইবাৰ কাজলগাঁও সমষ্টিৰ আমি সকলো জাতি জনগোষ্ঠী সঁহাৰি পাইছোঁ আৰু সকলোৱে এটাই কথা যে এইবাৰ পৰিৱৰ্তন ছাত্ৰৰ আমি ভোট দিম, ভাল চৰকাৰ ইয়াত প্ৰতিষ্ঠা কৰিব লাগিব, সকলো সমমৰ্যাদাৰে সমন্বয়ন কৰিব পৰাকৈ এটা চৰকাৰ আমাক লাগে, স্থায়ী শান্তি আমাক লাগে, সম উন্নয়নৰ কাৰণে কাম কৰিব পৰাকৈ এটা ভাল চৰকাৰ লাগে। এইটো বিচাৰি পেলাই ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজিও আমাৰ ছাতিপুৰ গাঁৱৰ সকলো ৰাইজে আমাৰ ফিৰোজা খাতুন ডাঙৰীয়ানী আৰু আমাৰ শুকুৰ আলী ডাঙৰীয়াৰ নেতৃত্বত আজি 250তকৈ বেছি তেওঁলোকৰ সদস্যসকলে আমাৰ দলত যোগদান কৰিলে আৰু সেইটোৱে এটা নমুনা যে ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু এইবাৰ ইউপিপিএল চৰকাৰ গঠন কৰিব। সেইটো কথা সচেতন মহলে আৰু এটা কথা উত্থাপন কৰিছে, 5 বছৰত আপুনি এই 15 নং লোকসভা সমষ্টিত কোনো ধৰণৰ উন্নতি কৰা নাই, এই সন্দৰ্ভত কি ক'ব? মই MCLA আছিলোঁ, সেইটো সঁচা কথা, কিন্তু আমি বিৰোধী পক্ষত থাকি পেলাই কাম কৰিব লগা হৈছিল। চৰকাৰ বিপিএফৰে আছিলে, উন্নয়নৰ দায়িত্ব চৰকাৰৰ দায়িত্ব। আৰু এটা কথা স্পষ্টকৈ আমি ক'ব বিচাৰিছোঁ, বিগত 5টা বছৰত যি সদস্যসকলে যিবিলাক MCLA বিৰোধী পক্ষত বহিছিলে, তেওঁলোকক কাম কৰিবৰ কাৰণে বিপিএফ চৰকাৰে একো ক্ষমতা দিয়া হোৱা নাই। তেওঁলোকে একনায়কতাবাদৰে কাম কৰি আহিছে, আমাক কাম কৰিবলৈ সুবিধা দিয়া হোৱা নাই, VCDC কাম কৰিবলৈ আমাক দিয়া হোৱা নাই, JLCC কাম কৰিবলৈ আমাক দিয়া হোৱা নাই। তেওঁলোকে VCDC লোৱা আমাৰ আপত্তি নাছিল, কিন্তু VCDCয়ে যিদৰে দুৰ্নীতি কৰিলে, জব কাৰ্ডৰ দুৰ্নীতি, বিধৱা পেঞ্চন দিব নোৱাৰিলে, বৃদ্ধ পেঞ্চন দিব নোৱাৰিলে, VCDC পৰ্যায়ত যিখিনি ৰাইজৰ আঁচনি আছিলে সেই আঁচনিবিলাক ভালদৰে তেওঁলোকে দিব পৰা নাই। সেইটো দগ মোক জাপি দিলে নহ'ব, কিন্তু আমি তেওঁলোকৰ প্ৰতাৰণা, তেওঁলোকৰ দুৰ্নীতি বিৰোধী মাত মাতি আহিছোঁ আৰু বিগত 5টা বছৰত আমি 1.5 কোটি টকা ৰাস্তা কেলেংকাৰ আমি ধৰিছোঁ, জেলত পঠিয়াইছোঁ আৰু ঠিক তেনেকৈ জব কাৰ্ডৰ যিটো অনিয়মতা আছে সেই নিয়মত আনিবৰ কাৰণে আমি কাম কৰি আছোঁ আৰু ৰাইজে এই কথাখিনি ভালদৰে জানে। সেইকাৰণে ৰাইজে এইবাৰ যোৱা 5টা বছৰ যিহেতু মই ভালকৈ কাম কৰিবলৈ সুবিধা পোৱা নাই, এইবাৰ আমাৰ চৰকাৰ আহিব, আমি ভাল এটা পৰিৱেশ আমি পাম, সুবিধা আমি পাম, এই কথাখিনি ৰাইজেই জানে। গতিকে এইবাৰ ৰাইজে আমাক সহযোগ কৰিব। BPF, কংগ্ৰেছ, UDF লগতে GSPৰ শক্তিশালী প্ৰাৰ্থী 15 নং কাজলগাঁও সমষ্টিত প্ৰক্ষেপ কৰিছে। আপোনাৰ মনোভাৱ হয়নে যে এইবাৰ আপুনি 100% নিশ্চিত বুলি? মোৰ মতে নিশ্চিত, আৰু ৰাইজৰ যিটো সঁহাৰি ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই মই ক'বলৈ ধৰিছোঁ। সচেতন মহলে আৰু এটা কথা উত্থাপন কৰিছে, এইবাৰ BTCত কোনেও অকলে চৰকাৰ গঠন কৰিব নোৱাৰে, যদি প্ৰয়োজন সাপেক্ষে আপোনালোকক যদি BPF হওক বা কংগ্ৰেছ, UDF হওক বা GSPৰ লগত যদি মিত্ৰতা কৰিব লাগে, এই সন্দৰ্ভত কি ক'ব আপুনি? নম্বৰ 1 কথাটো হ'ল আমি ইউপিপিএল দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি পেলাই আমি অকলে চৰকাৰ গঠন কৰিম। ঠিক আছে। BPF কৰালৈকে আমাৰ সিহঁতে কি কৰিছে, খালি ইউজহে কৰিছে ভোটৰ টাইমত, কিন্তু আমাক কি কামত কি দিব লাগে কিন্তু আমাক একো দিয়া নাই আজিলৈকে।
আপোনালোকে সকলোৱে বুজি পাইছে যে আমাৰ BPF চৰকাৰ সদায় কৈ আছিল যে সম উন্নয়ন সম অধিকাৰ, কিন্তু আমাৰ মাইনৰিটি মানুহক ইমান সম অধিকাৰ সম উন্নয়ন কৰিছে, কিন্তু সিহঁতক বড়োসকলক কৰিছে, কিন্তু আমাক অবড়োসকলক একো কৰা নাই। মই BPF দলটো ত্যাগ কৰাৰ কাৰণ বহুতো কাৰণ আছে, তাৰ মাজত চমুকৈ অলপ বক্তব্য দাঙি ধৰিছোঁ। আচলতে ক'বলৈ গ'লে BPF দলটো যে আছে, মই BPFৰ নামটো বেলেগ এটা নাম ৰাখিছোঁ। ইয়াৰ নামটো হ'ল চান্দা পাৰ্টি। আপোনালোকে সদায় ভালকৈ জানে যে BPFক চান্দা পাৰ্টি কিয় কৈছোঁ। তাৰমানে আমি যিমান দিন BPF দল কৰিছোঁ, দলৰ পৰা আমি কি পাম? আমাকে ঠগিছে। আপোনালোকৰ সাধাৰণ ৰাইজক যেনেকৈ ঠগিছে, ঠিক আমাকো একেদৰে ঠগিছে। জব কাৰ্ডৰ পইচা, আয়ৰ ঘৰৰ পইচা, আৰু কাম ল'ব গ'লে যিটো কমিশ্যন দিব লাগে, সেই কমিশ্যনৰ পইচাও আমি দি পেলাই আজিলৈকে কাম পোৱা নাই। সেইকাৰণে ইমান দিন দল কৰাৰ পিছত কষ্ট কৰি আমি নিজৰ পকেটৰ যিখিনি পইচা ইনভেষ্ট কৰিছোঁ, এতিয়ালৈকে ঘূৰাই পোৱা নাই। তো গতিকে মই বিশেষকৈ আৰু এটা কথা ক'ব খুজিছোঁ যে আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৈ আছে, তেওঁতে এটা মানসিক ৰোগীৰ ভাৰাগ্ৰস্ত হৈ আছে। তেখেতে 37টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰি 40টা সমষ্টি জিকিব বুলি কৈ আছে। আৰু দ্বিতীয়তে ক'বলৈ গ'লে তেওঁ যিটো কৈ আছে যে 40টা সমষ্টিৰ ভিতৰত মই এটা সমষ্টিও হাৰা সমষ্টি দেখা নাই। মই আজিৰ দিনত ক'ব খুজিছোঁ হাগ্ৰামা মহিলাই ডাঙৰীয়া যে আপুনি 40টা সমষ্টিৰ ভিতৰত পৰাজিত হোৱা প্ৰথমটো সমষ্টি হৈছে 15 নং কাজলগাঁও সমষ্টি। চিৰাঙৰ পৰা ইজাজুল হকৰ ৰিপৰ্ট, নিউজ 9 অসম।